গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে আশা কৰোঁ সকলো ভালেই আছে। তো মই এটা অসুবিধাত আছোঁ, তো সেইকাৰণে মই ব্লগটো বনাই আছোঁ। গাইজ মোৰ ফেচবুকত মানে কি হ'ল, আপোনাৰ 11,000 প্লাছ ফলোৱাৰ্ছ আছে। তথাপিও মানে আৰু লগতে মোৰ চেনেলটো মনিটাইজ হৈছে, কোনটো কথাটো ঠিক, কিন্তু মই এতিয়ালৈকে পইচা পোৱা নাই। কাৰণ মোৰ ফেচবুকত একেবাৰে কমকৈ ভিউজ আহে। কিমান আহে? 100, 200 এনেকৈ আহি আছে। গাইজ আপোনালোকে যদি এই অসুবিধাৰ সমাধানটো বিচাৰি পায় তেনেহ'লে মোক কমেণ্ট বক্সত ক'বচোন গাইজ। মই মানে মোৰ আশা আছিলে, মই যদি ছাকচেছ হ'ব পাৰোঁ, কিবা এটা পইচা পাওঁ ফেচবুকৰ পৰা, তেনেহ'লে মই দুখীয়াসকলক সহায় কৰিম বুলি কৈছোঁ। গাইজ মই আপোনাক কৈছোঁ, আপোনালোকে যদি এই মানে মোৰ ফেচবুক পেজৰ যদি অসুবিধাটো সমাধান বিচাৰি পায়, যদি কোনোবাই গম পায় মানে কি কৰিব লাগে, কিবা ছেটিং আছে নেকি অন কৰিব লাগে, বা কিবা অফ আছে তেনেহ'লে অন কৰিব লাগে, কিবা অফ কৰিব লাগে, তেনেহ'লে মোক কমেণ্ট বক্সত জনাব পাৰে। আৰু মই এই ভিডিঅ'টোত মোৰ নাম্বাৰ এটা দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। মানে আপোনালোকে যিমান পাৰে মোক অলপ সহায় কৰিব গাইজ। আপোনাক অনুৰোধ কৰিছোঁ, মোৰ মানে আপোনালোকে ফলোৱাৰ্ছ দিছে, আপোনালোকে মোক ফ'ল' কৰিছে, কিন্তু ভিউজ নাই। বেলেগক চাওঁ মানে হেল্ল' গাইজ এনেকুৱা কৰি ভিউজ আহি যায়, কিন্তু মোৰতো মানে কিয় নাহে মই গম নাপাম। মানে এনেকুৱা মন নাযায় ভিডিঅ' আজিৰ পৰা নবনাওঁ নেকি। কাৰণ মই সৰুৰ পৰাই মানে ভাবিছোঁ মানে কিবা এটা কৰিম বুলি, ফেচবুকত কাম কৰি বেলেগক সহায় কৰিম। যেনেকুৱা বিকাশ দা, ডিম্পু, বহুত ইউটিউবাৰ আছে, সিহঁতে বেলেগক সহায় কৰি থাকে। তো ময়ো মানে এনেকুৱা ভাবোঁ মানে বেলেগক সহায় কৰিম বুলি। সেইকাৰণে মোক মানে বেলেগে মাতে মানে কিবা এটা ভিডিঅ' এটা বনাই দিবলৈ, কিন্তু মই নাযাওঁ। কাৰণ মই আজিলৈকে ছাকচেছ হ'ব পৰা নাই। মোৰ ফেচবুক ফলোৱাৰ্ছ আছে, ফলোৱাৰ্ছ আছে। মানে আগতে আছিলে, এতিয়া মানে নতুন, সেইটো মানে বেণ্ড হৈ গ'ল। তো মই মানে এনেকুৱা মানে মই নাভাবোঁ, কাৰণ মোৰ লেভেল নাই গাইজ। মোৰ লেভেল নাই। মই বেলেগক সহায় কৰিম বুলি কৈছোঁ আপোনাক। মানে বেলেগে মানে মোক কৈ থাকে মানে, এই আহাচোন অলপ মোৰ এটা ভিডিঅ' এটা বনাই দিয়া, বা মোৰ চেনেলটো অলপ মানে কোলেব্ৰেশ্যন কৰি দিয়া। মই কোলেব্ৰেশ্যনটো কৰিম, কিন্তু মই কাৰোবাৰ ভিডিঅ' বনাই নিদিওঁ, কাৰণ মই আজিলৈকে ছাকচেছ হ'ব পৰা নাই। কিন্তু মোক ফলোৱাৰ্ছ আছে, মই এতিয়াও কৈ আছোঁ, কিন্তু মই পইচা পোৱা নাই গাইজ। মই যেতিয়া পইচা পাম তেতিয়া দুখীয়াসকলক সহায় কৰিম বুলি আশা কৰোঁ। কাৰণ মোৰ তাত ইমান পইচা নাই যাতে বেলেগক, কিবা দুখীয়া মানুহক পইচা দি ভিডিঅ' বনাম, ভাইৰেল হ'ম। সেইটো মোৰ পইচা নাই গাইজ।